নমস্কাৰ সকলোকে আজি হাঁহৰ মাংসৰ ৰেচিপি লৈ আহিছো। হাঁহৰ মাংস কাৰ কাৰ প্ৰিয় বাৰু আহকচোন মই কিদৰে ৰান্ধিলো চাও। প্ৰথমতে মই বস্তুখিনি ৰেডি কৰি লৈছো, সকলোখিনি মছলা। তাৰ পিছত মই আদা, নহৰু আৰু জলকীয়াৰ এটা পেষ্টটো বনাই লৈছো। তাৰপিছত মই কেৰাহী এখনত অকমান তেল দিছো, বেছিকে দিয়া নাই যেহেতু এতিয়া ঠাণ্ডাৰ দিন, তাতে হাঁহত বহুত তেল থাকে এতিয়া, সেইবাবে মই অকমানকে তেল দিছো। তেলত মই গোটা গৰম মছলা দিছো। গোটা গৰম মছলাত মই দুখিলা তেজপাত, এটা ডাঙৰ ইলাচি আৰু এটুকুৰ দালচিনি ইউজ কৰিছো। তেনেকে দি কিনে অলপ টাইম ভাজি তাৰ পিছত মই পিয়াজখিনি দি দিছো। পিয়াজখিনি অকমান ৰঙচুৱা হোৱালৈকে মানে অকমান ভালকে ভাজ খোৱালৈকে ভাজি তাতে মই মাংসখিনি এড কৰি দিছো। মাংসখিনিৰ লগতো মই এতিয়া অলপ টাইম ভাজিম। ভালদৰে ভাজ খোৱাৰ পিছত তাতে মই অকমান নিমখ আৰু হালধি দি দিম। নিমখ হালধি দিও মই অলপ ভাজিম। প্ৰায়খিনিয়ে ভাজিম, অকমান নহয় আৰু বহুতখিনিয়ে ভাজিব লাগিব যিহেতু হাঁহৰ মাংসত অকমান সময়ৰো দৰকাৰ, সেইবাবে মই অকমান ভালকে ভাজিম। ভাজি তাতে মই কাটি থোৱা আলুখিনি, অকমান ডাঙৰ ডাঙৰকে কাটি থোৱা আলুখিনি দি দিম। বহুতে হাঁহৰ লগত কোমোৰা ভাল পায়, আজি কোমোৰা নাছিলে যিহেতু মই হাঁহ আলু দিয়ে বনাইছো। তাৰপিছত মই এনেদৰে আলু দি কিনে আৰু অলপ টাইম ভাজিম, অকমান ঢাকি ভাজিম, তেতিয়া ভাল লাগে। তাৰপিছত মই আদা, নহৰু আৰু জলকীয়া দি কিনে আৰু অকমান ভাজিম। ভালদৰে ভাজ খোৱালৈকে মানে ভাজি থাকিম আৰু যেনে মছলাখিনিৰ কেঁচা গোন্ধটো আঁতৰি যোৱালৈকে মই অলপ ঢাকি ভালদৰে ভাজিম। আৰু মাংসখিনিও যিহেতু সিজিব লাগিব ভালকে, সেইবাবে ধুনীয়াকে ভাজিম। মই একদম পুৰা ফ্ৰাই কৰি থাকিম আৰু একেবাৰে। দেখিছেনে কিমান তেল ওলাইছে? হাঁহটো বহুত সোৱাদ লগা আছিলে, কিন্তু ভইচ অভাৰ কৰি থাকোঁতে মোৰ লোভি লাগি গৈছে কিন্তু দেই। তাৰপিছত তাতে মই অকমান জিৰা গুড়ি এড কৰিছোঁ। জিৰা গুড়ি এড কৰি মই ভালদৰে ভাজ খোৱালৈকে ভাজি থাকিম আৰু এতিয়া। তাৰপিছত ভাজি আৰু অকণমান ঢাকি ভাজিম মই এতিয়া। ভাজি তাতে মই এতিয়া অকণমান কালাৰৰ বাবে অকণমান জলকীয়া গুড়ি ইউজ কৰিম। জলকীয়া গুড়ি অকণমান দি দিছোঁ। দি কিনে তাৰপিছত আৰু অলপ টাইম ভাজিম এতিয়া। আকৌ ঢাকি অকণমান টাইম, এতিয়া প্ৰায়খিনিয়ে ভাজ খোৱা হৈ গৈছে। তাৰপিছত মই এতিয়াও আৰু তথাপিও অলপ ঢাক খুৱাই ভাজি কিনে তাতে এতিয়া মই অকণমান জালুকৰ গুড়ি এড কৰিম। জালুকৰ গুড়িখিনি দিলে ঠাণ্ডা দিনো আৰু মাংসত জালুক দিলে এনেও যিহেতু ভাল লাগে, সেইবাবে মই মাংস বনালে মই জালুক ইউজ কৰোৱেই। এতিয়া মই জালুকৰ গুড়ি দি এতিয়া ভালদৰে ভাজিম একেবাৰে মাংসখিনি। ভাজি মই ছাইডত অকণমান গৰম পানীও বহাই দিছোঁ, যিহেতু মই মাংসত গৰম পানী দিওঁ, সেইবাবে মই গৰম পানীয়ে বহাই দিছোঁ। তাৰপিছত এতিয়া মই ভালদৰে ভাজি থকা মাংসখিনিত অকণমান গৰম পানী দি দিম। গৰম পানী দি কিনে নিজৰ হিচাপত পানী দিব আৰু মই অকণমান গ্ৰেভি নিচিনাকৈ ৰাখিম, তথাপিও মই অকণমান উতলিবৰ বাবে বেছিকৈ পানী দিছোঁ। তাৰপিছত দি মই ভালদৰে উতলাম এতিয়া। দেখিছে নহয় কিমান ধুনীয়াকৈ উতলি আছে, বহুত ধুনীয়াকৈ উতলিছে কিন্তু। তাৰপিছত উতলাৰ পিছত মই ভালদৰে উতলাই থাকিম আৰু এতিয়া। উতলাই কিনে লাষ্টত মই যিহেতু মই গৰম মছলা আগতেই এড কৰিছোঁ, সেইবাবে মই অকণমান ইলাচি গুড়ি দি দিছোঁ। ইলাচিখিনি দি কিনে ভালদৰে আৰু অলপ উতলাম। উতলাই যেতিয়া গ্ৰেভি নিচিনা হ'ব মই তেনেকুৱাতে অফ কৰি দিম। আপোনালোকেও ৰান্ধিবচোন, বৰ ভাল লাগে।